নমস্কাৰ সকলোকে। অসমীয়া গহনাৰ বাবে বিখ্যাত টুকটুকি যি প্ৰতিষ্ঠান সেয়া উষানগৰী তেজপুৰতো এটা শাখা মুকলি কৰা হ'ল। যিহেতুকে তেজপুৰত নাছিলে, নগাঁও, যোৰহাট, গুৱাহাটী, ডিব্ৰুগড়, লখিমপুৰ সকলোতে আছিলে। তেজপুৰত নাছিলে, বিশ্বনাথ চাৰিআলিতো নাই, গহপুৰতো নাই। সোনকালে হ'লে আমি সুখী হ'ম। আৰু সেই টুকটুকিৰ যি প্ৰতিষ্ঠানটি মুকলি কৰা হৈছিল তেজপুৰত, আৰু তাতেই আয়োজন কৰা হৈছিল অসম কইনাৰ যি প্ৰতিযোগিতা আছিল, প্ৰতিযোগিতাত বিজয়ীসকলৰ পুৰস্কাৰো প্ৰদান আছিল। আৰু কি হ'ব গোটেইখিনি দেখুৱাম, আমাৰ লগত থাকিব, চাই থাকিব ভিডিঅ'টি। ব'লকচোন অলপ ধুনীয়া ধুনীয়া গহনা চাওঁ। অসমীয়া গহনা, কেঁচা সোণৰ যি ৰন্ধলি মেট, সেইখিনি বৰ ধুনীয়া। জাপি, জোনবিৰি, ঢোলবিৰি, যাক যি লাগে গোটেইখিনি আপোনালোকে টুকটুকিৰ অনলাইনতো পাব, বা আপুনি নিজেই প্ৰতিষ্ঠানখনত গৈও নিজৰ চইচত আনিব পাৰিব। বহুত ধুনীয়া গহনাখিনি চাওক। ৰ'ব, এইখিনি যে দেখিছে, এইখিনি আমাৰ অসম কন্যাৰ যি ফটো কম্পিটিশ্যন আছিলে তাত বিজয়ীসকলৰ পুৰস্কাৰসমূহ। আৰু তাতে প্ৰথমৰ পৰা গোটেইখিনিয়ে আছিলে পুৰস্কাৰ। আৰু সেয়া আমাৰ অতিথিসকল আহি পাইছে ইতিমধ্যে। সেয়া গৰিমা গাৰ্গ বাইদেউ আহিলে, তেখেতক আদৰণি জনাইছে, শুভেচ্ছা জনাইছে, আৰু তেখেতে এতিয়া উদ্বোধন কৰিব। এয়া গীতালি বাও আহি পালেহি। সকলোখিনি এয়া দেখিছেনে, সকলোৱে বাহিৰতে ভিডিঅ' কৰি আছে। আৰু এতিয়া ফিতা কাটি বাইদেৱেও ভিতৰলৈ সোমাব, আৰু লগতে আমিও যাম। আৰু লগতে আছিল সংগীত জগতৰ জয়ন্ত কাকতি দাদা, তেখেতো আহিছিলে, তেখেতকো নিমন্ত্ৰণ কৰা হৈছিল। আৰু বহুতো অতিথি আছিল, আহি আছে এজন এজনকৈ। সেয়াই, চাই থাকক। টুকটুকিয়ে এতিয়ালৈকে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় কেইবাটাও খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। কেঁচা সোণ গহনাৰ বাবে টুকটুকি অতিকে জনপ্ৰিয়। আৰু টুকটুকিৰ এম্বেচাডৰ হিচাপে খ্যাত আমাৰ গৰিমা গাৰ্গ শইকীয়া বাইদেউ, আৰু তেখেতক এয়া আদৰি থকা হৈছে। চাই থাকক। সেই অনুষ্ঠানটিতে অসমৰ দুগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীও উপস্থিত আছিল। এয়া গীতালি বা। শ্ব'ৰুমৰ ভিতৰত তেওঁলোকে গহনাসমূহ দেখাই আছে গ্ৰাহকসকলক, চাই থাকক। বৰ ধুনীয়া আছে গহনাসমূহ। কেতিয়াবা টুকটুকি প্ৰতিষ্ঠানসমূহলৈ যাব, যাক যেনেকুৱা ধৰণৰ গহনা লাগে অৰ্ডাৰ কৰিবও পাৰিব। অৰ্ডাৰ কৰা মতে তেনেকেই বনাই দিয়ে। আৰু গেৰেণ্টি আছে আপোনাৰ। কেতিয়াও মই যিখিনি গহনা লৈছোঁ সেইখিনি এতিয়ালৈকে একো প্ৰব্লেম হোৱা নাই। আৰু যদি আপোনাৰ কিবা ৰিপেয়াৰিং কৰিব লগা হয়, তেওঁলোকক দি দিলেই হ'ল, তেওঁলোকে সেইখিনি বনাই দিয়ে আকৌ। আৰু গেৰেণ্টি কাৰ্ড থাকিলেতো কথাই নাই, ধুনীয়াকৈ আপুনি কম খৰচতে বনাই ল'ব পাৰিব। আৰু এটা কেকো আয়োজন কৰা হৈছিল, এয়া টুকটুকিৰ। বৰ ধুনীয়া আছিল কেকটো, দেখিবলৈও ভাল লাগিছিলে। চাওকচোন ইমান ধুনীয়াকৈ বনাইছে কেকটো। ৱাও, টেষ্টি। সকলে গহনাসমূহ চাইছে, আৰু কোনোবাই কাৰোবাৰ ভাল লাগিলে ক্ৰয় কৰিব চাগে। চাই থাকক আৰু কি হয়। পুৰস্কাৰ বিতৰণ আৰম্ভ হৈ গ'ল। এয়া আমাক গৰিমা গাৰ্গ বাইদেৱে গামোচা পিন্ধালে, চাৰ্টিফিকেট দিছে, ডিছকাউণ্ট কাৰ্ড দিছে, ট্ৰফি দিছে, লগতে অসমীয়া গহনাৰ এপদ বস্তুও দিছে তেওঁলোকে, আৰু ডিছকাউণ্ট কাৰ্ড দিছে 2 বছৰলৈ। এয়া হৈছে উৎপল বনিয়া ডাঙৰীয়া। বহুত বহুত ধন্যবাদ উৎপল দা। এয়া গৰিমা গাৰ্গ বাইদেউৰ লগত ফটো এখন উঠিলোঁ। আৰু উৎপল দালৈ বহুত ধন্যবাদ, আমাক এটা প্লেটফৰ্ম দিয়াৰ কাৰণে, আৰু ইমান অকণমান সুযোগ দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। এয়া হৈছে নাৰায়ণপুৰৰ জীয়ৰী প্ৰিয়া, তেওঁ বৰ মৰমীয়াল আছিল। ইভাগে ইমান চিনাকি নাই, অসম কইনাৰ পৰাই চিনাকি হৈ এতিয়ালৈকে আছোঁ। আৰু বৌ গৰিমা গাৰ্গ বাইদেউ, গীতালি বা, আৰু 2022 আৰু 23 বৰ্ষৰ মাজৰগৰাকী হৈছে অসম কইনাৰ খিতাপ অৰ্জন কৰা ৰিংকু ৰাগিনী, আৰু কাষৰগৰাকী প্ৰিয়া। আৰু এয়া হৈছে মধুস্মিতা, তেওঁ তেজপুৰৰে হয়। আৰু ভাল লাগিলে, তেওঁলোককো মই সেইদিনা লগ পালোঁ তেজপুৰ গৈ। আৰু এয়াই, ভিডিঅ'টো লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ এভৰিৱান।